বন্ধুসকল, ঐতিহাসিক গোভা ৰজা জোনবিল মেলা এইখন দেখিছেনে? গেটখন, এইখন হৈছে জোনবিল মেলা গেটখন। এই গেটখন হৈছে তিৱা সাহিত্য পৰিষদৰ দ্বাৰা নিৰ্মিত। এই মেলাখন প্ৰতি বছৰে যিহেতু মৰিগাঁও জিলাতে একমাত্ৰ পতা হয়। এই মেলাখন চাবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু পাহাৰৰ ভৈয়ামৰ মানুহবোৰ আহে, একত্ৰিত হয়। আৰু বিশেষকৈ পাহাৰৰ পৰা পাহাৰীয়াসকল আহি মানে কি ইয়াত সান্দহ পিঠা এইবিলাক দেখিছে নহয়, সান্দহ পিঠা তেওঁলোকে লৈ আহিছে, আদা নহৰু। আৰু আমাৰ মানুহবিলাকৰ ভৈয়ামৰ মানুহবিলাকৰ পৰা মানে পিঠা মানে চাউল এইবিলাক বস্তু সান্দহ এইবিলাক মানে সলনি কৰে। আৰু তেওঁলোকে মানে পাহাৰত যিবিলাক বস্তু হয় যেনেকৈ আদা হ'ল, আপোনাৰ হালধি হ'ল, যে কচু শাক থাকে, এইবোৰ ইত্যাদিবোৰ মানে পাহাৰৰ পৰা তেওঁলোকে লৈ আহে আৰু আমাৰ ভৈয়ামৰ মানুহৰ লগত সলনি কৰে। আৰু তেওঁলোকৰ মানে এইটো এটা বহুত মানে ভাল লাগে আৰু মানে বহুত আদিম যুগৰ পৰা এইটো চলি আহিছে। মামা মামীবোৰ আহে, মামা মামী ৰজা ৰাণী বিশেষকৈ পাহাৰৰ পৰা নামি আহে। যিহেতু এই মেলাখন চাবৰ কাৰণে বিশেষকৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। বহুত কিবা এটা নিজকে জোনবিল মেলা বুলি ক'লে নিজকে কিবা এটা বহুত ভাল লাগে। এইবোৰ দেখিছেনে? ইফালে মানে বহুত ধৰণৰ বস্তুৱে ইয়াত পাব। আপোনালোকে কি নাপায় সেইটো কওক, নোপোৱা বস্তু একোৱে নাই, সকলো ধৰণৰ বস্তুৱেই মেলাখনত পাব। শাক চব্জি মাছ মাংসৰ পৰা ধৰি আপোনাৰ এভৰিথিং বস্তু পাব। আৰু তাৰপিছত আপোনালোকে পাব গাহৰি মাংস পুৰা পাব, কেঁচা মদ, ছাই মদ মানে ইত্যাদি মানে সকলোবোৰ বস্তুৱে আপোনালোকে ইয়াত উপলব্ধ পাব। আৰু এই মেলাখন যিহেতু জোনবিল মেলা আৰু অসমৰ ভিতৰত একমাত্ৰ মেলা, আৰু ক'তো এনেকুৱা মেলা নহয়। কাৰণ যিহেতু এই মৰিগাঁও জাগীৰোড মৰিগাঁৱৰ মাজতে অৱস্থিত হয় মেলাখন। আৰু যিহেতু ইয়াত চাবৰ কাৰণে মানুহ, এই মেলাখনৰ কাৰণে বহুত মানুহ দূৰ দূৰৰ পৰা আহি মানে ৰাতিও থাকে। কিছুমান মানুহ ৰাতি থাকি যায়, ৰাতিপুৱা যায়গৈ, গাড়ী ভাড়া কৰি আহে বহুত মানুহ। আৰু মানে উলাহ মালহে মানুহ আনন্দ ফূৰ্তিত মানে কিবা এটা মানে বহুত ভাল লাগে ইয়াত। মানে এই মেলাখন চাবৰ কাৰণে আপোনালোকে গৈছেনে নাই জনাবচোন। আৰু নোযোৱা মানুহতো কোনো নাই, বহুত দূৰ দূৰৰ পৰা যিহেতু মানুহ আহে। আমি ওচৰৰ মানুহবিলাকেতো সদায় যাওঁৱেই, প্ৰতি বছৰে যাওঁ। এইফালে দেখিছে নহয়, কাপোৰ চেণ্ডেল মাৰ্কেট মানে সকলো ধৰণৰ বস্তুৱে ইয়াত মানে আপোনালোকে পাব। জোনবিল মেলা বুলি ক'লে নিজৰ মনটো নিজকে বহুত কিবা এটা ভাল লাগে। এইফালে আমাৰ বাইদেউখনে দেখিছে নহয়, এই দেখিছে কিমান সুন্দৰকৈ বনাই ৰাখিছে। এইবোৰ ভেলাঘৰ বনাইছে, সৰু এটা এখন গাঁৱৰ পৰিৱেশ এটা দিছে। আৰু এইবোৰ মানে কি তেওঁলোকে মানে ইয়াত তম্বু তৰি মানে ৰাতি থাকে। অসমীয়া ৰাজ বিকিছে, আমাৰ অসমীয়া জাতিৰ যিটো আপোনাৰ কাপোৰ বোৱাত ব্যৱহাৰ ৰাজ বুলি কয়, এই ৰাজ বিকিছে, কাপোৰ বোৱাত ব্যৱহাৰ কৰে। বিশেষকৈ কাপোৰ যিবিলাকে বয় সেইবিলাকে এইটো মানে ব্যৱহাৰ কৰা হয়। এফালে দেখিছে নহয় আপোনালোকে, ইয়াতে ভাত চাত বনাই খায়, এনেকৈ মানে ইয়াতে ভাত বনাই খায়, এনেকৈয়ে থাকে ৰাতি। মানে 3-4 দিনৰ কাৰণে তেওঁলোক একেবাৰে ওলাই আহে। আৰু তাৰপিছত যেতিয়া মেলাটো শেষ হ'ব, সকলো সামগ্ৰী সকলোবোৰ বান্ধি কুন্ধি লৈ তেওঁলোকে নিজৰ মানে পাহাৰলৈ উঠি যায়গৈ। মামা মামীহঁত পাহাৰলৈ গুচি যায়গৈ। আৰু কিবা এটা মানে নিজকে বহুত ভাল লাগে পৰিৱেশটো, মানে তাত গৈ মানে নিজকে মনোমুগ্ধ হৈ যাওঁ। কাৰণ যিহেতু এনেকুৱা মেলা ক'তো নাই। এইফালে দেখিছে গাহৰি মাংস পুৰা, মানে আপোনালোকে কি নাপাব, সকলোখিনি বস্তুৱে ইয়াত পাব। নোপোৱা বস্তু একোৱেই নাই। গাহৰি মাংস পুৰা পাব, ছাই মদ পাব, চুলাই পাব আপোনালোকে। তাৰপিছত মানে কি এভৰিথিং, মাংস মাছ বুলিয়ে নহয়, আপোনালোকে এভৰিথিং সকলোখিনি বস্তু ইয়াত পাব। আপোনালোকে যদি মেলাটোত আহিছে নিশ্চয় গম পায় আপোনালোকে।